দ্বিতীয়টো মোৰ বিদেশ যাত্ৰা অৰ্থাৎ ইণ্টাৰনেশ্যনেল ট্ৰিপ। হেল্ল' গাইজ, কি খবৰ? তো গাইজ আজি আমি কথা পাতিম ভূষণ পাঠকৰ বিষয়ে। তো ভূষণ পাঠকৰ তৰফৰ পৰা খুবেই ভাল খবৰ আছে যে ভূষণ পাঠকে পুনৰ এবাৰ ভাৰতৰ বাহিৰলৈ যাব, অৰ্থাৎ ইণ্টাৰনেশ্যনেল ট্ৰিপ কৰিবলৈ গৈছে। তো ভূষণ পাঠকৰ প্ৰথম ইণ্টাৰনেশ্যনেল ট্ৰিপ আছিল, অৰ্থাৎ প্ৰথমবাৰ ভাৰতৰ বাহিৰলৈ গৈছিলে পাকিস্তানলৈ। তো পুনৰ এবাৰ ভূষণ পাঠক যাব ভাৰতৰ বাহিৰলৈ আৰু এনেকুৱা ঠাইত যাব যিকোনো ঠাইত এতিয়ালৈকে কোনো অসমীয়া ইউটিউবাৰ বৰ্তমান যোৱা নাই। তো ইয়াৰ বিষয়ে ভূষণ পাঠকে কিছু আপডেট দিছিলে, কি কৈছে সৰু ভিডিঅ' ক্লিপ আমি চাই লওঁ আহক। হাই, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে ভাল। এটা বহু দিনৰ পৰা আপডেট নাছিলে, ঘৰতে আছিলোঁ, কিন্তু আজি গুৱাহাটী আহি পাইছোঁ। গুৱাহাটী অহাৰ কাৰণ হ'ল মোৰ ছেকেণ্ড বিদেশ যাত্ৰা আফটাৰ পাকিস্তান। দ্বিতীয়টো মোৰ বিদেশ যাত্ৰা অৰ্থাৎ ইণ্টাৰনেশ্যনেল ট্ৰিপ অহা 17 জুলাইত ষ্টাৰ্ট হ'ব। 17 জুলাইত মই গৈ আছোঁ এনেকুৱা এখন দেশত, যিখন দেশৰ কথা আপোনালোকে সকলোৱে জানে, সেইখন দেশৰ কথা আপোনালোকে কথা পাতে, সেইখন দেশৰ, কিন্তু সেইখন দেশৰ আপোনালোকে বেছি ভিডিঅ' আপোনালোকে অসমৰ কোনো ইউটিউবাৰটো যোৱাই নাই, আৰু সেইখন দেশৰ বিষয়ে আপোনালোকে ইমান বেছি জেগাবোৰ দেখা নাই আপোনালোকে। হয়তো সেই দেশখনৰ বিষয়ে আপোনালোকে জানে আৰু বহুত পৰিচিত দেশ এখন। চ' অতি সোনকালে জনাই আছোঁ কোনখন দেশত গৈ আছোঁ। সকলো মোৰ ভিজা চিজা এভৰিথিং হৈ গ'ল। এতিয়া মই অহাকালি কাৰেঞ্চি এক্সচেঞ্জ কৰিম। এক্সচেঞ্জ কৰি 17 জুলাইত ফ্লাইট আছে। চ' গৈ আছোঁ সেইখন দেশলৈকে। চ' গতিকে বাউন্স বেক ট্ৰিপ হ'ব বুলি মই আশা কৰিছোঁ। এইটো পাকিস্তান ছিৰিজটো মই বহুত বেছি ভাল পাইছোঁ। য'ত যাওঁ এতিয়াও পাকিস্তান ছিৰিজটোৰ কথা কৈ থাকে সকলোৱে, কিন্তু মোৰ পাৰ্চনেল প্ৰব্লেমৰ কাৰণে, মাৰ অসুখৰ কাৰণে, এতিয়াও অসুখ হৈ আছে, মাৰ লগত কিবা কৰি মেনেজ কৰি আহিছোঁ, কিন্তু তথাপিও এইটো ধামাকা ট্ৰিপ হ'ব বুলি আশা কৰিছোঁ। বাউন্স বেক এটা ধামাকেদাৰ ট্ৰিপ হ'ব বুলি আশা কৰিছোঁ। চ' আপোনালোকক জনাই আছোঁ কোনখন দেশ হয়। চ' ষ্টে টিউন। থেংক ইউ।